মা মই যে অলপ ওলাই যাওঁ ঘৰটো কাম বন নাই ক'ত যোৱা এনে লগৰকেইটা ওচৰত যাওঁ য'ত যোৱা জলদি আহিবা হ'ব এই এখন থৈ দিবা মই যাওঁ মা মই যাওঁ যোৱা কিন্তু সোনকালে আহিবা হ'ব ল'ৰাটো যে কি যে হ'ব ঘৰৰ ভিতৰত আইনাখন থবলৈও ধৈৰ্য্যটো নাই মই থৈ আহোঁগৈ আজি ৰেণ্টি গ'লগৈ নেকি টিউচন পাই লগৰকেইটা বা আছে নাই ৰ ঐ আজি দেচোন অৰ্জুন আহাই নাই কা হয় ইয়াৰ এই বহুত আছে হয় নেকি আহক ৰখি আছো জলদি ইমান সময় তোলে আমি ৰখি আছো হয় দে ঘৰত কাম আছিল বহুত সেইকাৰণে দেৰি হ'ল হ'ব দে ৰেণ্টি গ'লেই নেকি মই অহাও দেৰি হ'ল এই নাই যোৱা তোৰ তই নাহালৈকে আমি তাইক যাব দিম নেকি বাহ ধন্যবাদ দেই আজি আহাই নাই আহিবনে নাই বাৰু এইজনী আহিছে চাগে আজি ইমান দেৰি কৰিলি তাৰ ঘৰতে দেখি হয় চিন্তা আমি সদায় ইয়াত এনে ৰখি থাকো আজি মনৰ কথা কমেই ৰবা তোমালোকৰ মোৰ কথা আছে তুমি মোক কোন হয় তুমি যে মোৰ হাতত ধৰিছা হয় দিয়া বলে দিয়া দিয়া মই যাব বলে দিয়া কোন হয় তুমি মোক চিনি নোপোৱা মোক গোটেই গাঁৱৰ মানুহে জানে জেউতি পুতেক অৰ্জুন বুলি পৰা ভাল পোৱা লাগে তুমি মোক ভাল পোৱা নোপোৱা ঠিক আছে কাইলৈ ক'ম ঠিক আছে যোৱা কাইলৈ ৰিজাল্ট দিব লাগিব আজি তই অলপমান বেছিকে ক'লি নেকি বাদ দে কাইলৈ গম পাম দে এতিয়া যাওঁ ক'ব যোৱা হা কালি লগ পাম বাই দেহা আহিলা কি হ'ল যে মনটো মাৰ লাগিছে আইডিয়া একো কথা এটা আছিলে কি কথা কোৱাচোন অৰ্জুন নামৰ ল'ৰাটোৱে মোক সদায় চাই থাকে আৰু আজি হাতত ধৰিও ভাল পাওঁ বুলি কৈছে কোন এইটো কোন গৰু এইটো এতিয়া ভিতৰলৈ যা মই ইয়াৰ উচিত শিক্ষা লৈ আছো আইনৰ ওচৰত আজিয়ে যাব লাগিব নহ'লে ই বিপদ ঘটাব এদিন নহয় এদিন আই তই ওলা ঠিক আছে দেউতা চিন্তা নকৰিবি মই ইয়াৰ ব্যৱস্থা ল'ম আজি থানালৈ কেছ কোনো নাহিবই নেকি শইকীয়া থানালৈ কোনো কেছ অহা নাই নেকি ছাৰ আজি কেছ নাহিব নেকি তাকেইতো বহুত সময় হ'ল আজি দিনটো কোনো কেছেই হয় ছাৰ তুমি বাহিৰলৈ যোৱা তুমি থানাখন ভালকৈ চাবা কোনোবা আহে নেকি লক্ষ্য কৰিবা যোৱাচোন গম পাই আছেনে আপোনালোকে ৰাখিব মই ছাৰক সুধি আহোঁ কেছ এটা আহিছে মাতি দিওঁ নে যোৱা মাতি নাই হ'ব ছাৰে মাতিছে ভিতৰলৈ আহা কোৱা ছাৰ মোৰ ছোৱালীজনী মানে সদায় এটা ল'ৰাই অশান্তি দি থাকে ল'ৰাটোৰ ঘৰ ক'ত গাঁৱৰে ছাৰ হয় নেকি হয় শইকীয়া লিখি যোৱা তুমি কিমান সময়ত টিউশ্যন যোৱা আবেলি 3টামান বজাত ল'ৰাকেইটা এইখিনি সময়তে আছে হয় এতিয়া কিমান পাইছোঁ ছাৰ হ'লেই তুমি যোৱা তুমি চিন্তা কৰিব নালাগে আমি তুমি যাওঁতে আমি তোমাৰ পিছত আমি গৈ তোমাক এই সময়তে আমি জেগা পাম তুমি যোৱা কেছ এটা আহিল ছাৰ ৰাতিপুৱা চিন্তা কৰি আছিল
এইবাৰ প্ৰমোশ্যন হ'ব, চিন্তা নকৰিবা। হয় ছাৰ এতিয়া তুমি কাম এটা কৰা, কওক ছাৰ কাইলৈ যাবই লাগিব, হয় নিতিয়ে গাড়ীখন ব্যৱস্থা কৰা। হ'ব মা মই আজি অলপ ওলাই যাওঁ হা, হয়তো আজি অলপ দেৰি হ'ব পাৰে। সদায় সদায় এইটো সময়ত কলেজ যোৱা তুমি এই লগৰকেইটাৰ ওচৰত যাওঁ। ভাল দেখা নাই কিন্তু মই নহয় দিয়া, যাওঁ দিয়া, সোনকালে আহিম দিয়া। আমাতকে আগত বহি আছে আজি সুখবৰ পাম না। দেউতা আহিছো দেই যোৱা, আজি চিন্তা নকৰিবা। আহিছে নাই বাৰু? আহিব এতিয়া কোৱা তুমি মোক ভাল পোৱা নোপোৱা? কোৱা, আজি ক'বই লাগিব তুমি মোক ভাল পাওঁ নাপাওঁ। এতিয়া এইকেইটাই আহা আহা। ছাৰ এনেকক নেপালো নাপালা, তেতিয়াহ'লে ইয়াকে ধৰো। হয় ছাৰ ইয়ে মেইনটো অলপ এইটোৱে দে। হয় এইটোৱে। ভবা নাছিলো তুমি যে মোৰ লগত এনেকুৱা এই কি পেপেকা আছ? ইউ আন্দাজ তই কিয় গাড়ী চল চাই লওঁ। তাক লৈ আহ না গাড়ী লৈ। ঐ গাড়ী লৈ গাড়ী লৈ। ছোৱালী ক হা জীৱনটো তোৰ দিন গৈছি। গাড়ী গাড়ী চলোৱা। ভাল শিক্ষা দিব লাগিব ছোৱালী। হয় ছাৰ ইয়াক শিক্ষা দিব লাগিব। কেনেকুৱা পালে জনাব। যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াৰ নেক্সটখন আহি আছে, অৰ্থাৎ 2 নম্বৰখন, আৰু ইয়াৰ পিছতে আমি 2 নম্বৰখন লৈ আছোঁ। তাৰপিছত আমি শেষত দিম। ইয়াৰ পিছতে সেইখন আহিব। তো এখন কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ। জয়